মই ধৰিছোঁ যেতিয়া এডিটজন আপোনালোকক পুনৰ স্বাগতম জনালোঁ। আজি আমি গৈ আছোঁ দেহাল আইথান। তাত মেলা পতা হৈ আছে, আমি মেলা চাবলৈ গৈ আছোঁ, মা মই আৰু ওচৰৰ কিছুমান মানুহ। তো তাত কি কৰোঁ, কি খাওঁ, কি লাভ হয় তাকো দেখাব চেষ্টা কৰিম। আৰু গম পাইছোঁ মোৰ ভিডিঅ' দিয়া লেট হৈছে, চ' মই সদায় ডেইলি ব্লগ দিব চেষ্টা কৰিম। আপোনালোকে ছাপোৰ্ট কৰিব, তেতিয়া মই ডেইলি ব্লগ দিম। আৰু মোৰ চেনেলত মই নতুনকৈ আহিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু একেবাৰে তাত গৈ লগ পাওঁ, কাৰণ আমি যাম অট'টো ভিডিঅ'টো দেখুওৱা সম্ভৱ নহ'ব, ভিডিঅ'টো চাই থাকিব। আৰু আমি এয়া আহি পাই গ'লোহি। ৰাস্তা কাষৰ পৰাই দোকান দিছে, চ' মানুহ বহুত ভিৰ হৈ গৈছে। আৰু ইয়াত আচলতে পূজা পতাহে হৈছে, চ' এটা দেহালৰ আইথানটো আছে, পূজা পতাহে হৈছে তাত। সেইটো কাৰণে আলিকাষতে বেছিভাগ মন্দিৰৰ বস্তুৱে পূজা কৰিবলৈ মন্দিৰৰ বস্তুৱে বিক্ৰী কৰা হৈছে। তো চাই থাকোঁ ভিডিঅ'টো। আৰু আজি মেলা লাষ্ট দিন হয়, তো সেইটো কাৰণে মানুহ বহুত ভিৰ হৈ গৈছে। যেনে তেনে মই ভিডিঅ'টো আপোনালোকৰ কাৰণে বনাই আছোঁ। একদম ঠেলা হেঁচা হৈ গৈছে আৰু আমি মেলাৰ ভিতৰত আহি পাই গ'লোহি। ইয়াত ইয়াৰৰিংছ বিক্ৰী কৰিছে 50ত, বহুত ধুনীয়া ধুনীয়া। ইয়াতো ইয়াৰৰিংছে বিক্ৰী কৰিছে। বেছিভাগ মই ইয়াৰৰিংছে দেখুওৱা হৈছে, কাৰণ ছোৱালীবিলাকৰ বেছি ইয়াৰৰিংছে পচন্দহে আৰু চাই। আৰু ইয়াতো একেই 50ত বিক্ৰী কৰিছে, আৰু 100, 150 তেনেকৈ বিক্ৰী কৰিছে। কাৰণ ইয়াৰৰিংছবিলাক ধুনীয়া লাগিছেনে? যদি ধুনীয়া লাগিছে কমেণ্ট কৰিবচোন। লগৰজনীয়ে দেখাই আছে। আৰু ইয়াতো ইয়াৰৰিংছে বিক্ৰী কৰিছে, এইটো 100 বিক্ৰী কৰিছে। ইয়াত টয় বিক্ৰী কৰিছে সৰু সৰু বেবীৰ কাৰণে। যিমানখিনি বাৰু ভিডিঅ'টো দেখাব চেষ্টা কৰিছোঁ। ইয়াতো ইয়াৰৰিংছে বিক্ৰী কৰিছে। লগৰজনীয়ে মানে অকল ইয়াৰৰিংছৰ দোকানতে সোমাই আছে, আৰু তাৰ ইয়াৰৰিংছ বিচাৰি আছে। ইয়াত 50, 100 তেনেকৈ বিক্ৰী কৰিছে। ইয়াত ইমান ধুনীয়া ধুনীয়া ফুল দানি বিক্ৰী কৰিছে চব। আৰু ইয়াত চেণ্ডেল জোতা বিক্ৰী কৰিছে 250ত। ইয়াত দাম ফিক্স বিক্ৰী কৰিছে, আৰু মানে 1 টকাও নকমায়। ইয়াত জোৰ কাপোৰ মেখেলা চাদৰ 500, 550ত, 600 তেনেকৈ বিক্ৰী কৰিছে। কাপ প্লেট, আৰু ইয়াত পোৱালিবিলাক উঠিছে। লগৰজনীয়ে মোক টানি লৈ গৈছে উঠিম ব'ল বুলি, কিন্তু ইয়াত সৰু সৰু ল'ৰা ছোৱালীবিলাকহে উঠিছে। আৰু ইয়াত ঘড়ী বিক্ৰী কৰিছে, ষ্টিলৰ বস্তু। আৰু ইয়াত মিচিং কাপোৰ বিক্ৰী কৰিছে। এইখন দোকান বিচাৰি বিচাৰি যেনে তেনে পালোঁগৈ, আৰু দাম ফিক্স নকমায় 1 টকাও। ইয়াত ঘড়ী বিক্ৰী কৰিছে। যিমানখিনি বাৰু দেখালোঁ আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই বাই।